দরজাত যে লিখা থাকে পুশ এণ্ড পুল, এইটো আমি থিয়েটাৰ হওক, শ্বপিং মল হওক বা যিকোনো কমাৰ্চিয়েল প্লেচত আমি দেখিছোঁ। চ' এই পুশ এণ্ড পুল কনচেপ্টটো আহিল ক'ৰ পৰা আৰু দৰজাত পুশ এণ্ড পুল লিখিব কিয় লগা হৈছে জানো আহক। ৱেল, ইয়াৰ আঁৰত এটা বহুত ডাঙৰ ৰিজন আছে। 30 ডিচেম্বৰ 1903 US-ৰ হিষ্ট্ৰীত এটা বহুত ডাঙৰ ডিজাষ্টাৰ হৈছিলে। US-ৰ চিকাগো চিটিত থকা আইৰকিছ থিয়েটাৰৰ ভিতৰত জুই লাগি পিনে 600জনতকৈও অধিক মানুহৰ ডেথ হৈছিলে। আৰু তাৰ কাৰণ এটাই আছিল যে তাত সেই দৰজাখনত পুছ আৰু পুলৰ কনচেপ্টটো উল্টা আছিলে। চ' জুই লগাৰ ফলত যেতিয়া গোটেই মানুহৰ বাহিৰত ওলাব ট্ৰাই কৰিছিলে, তেতিয়া থিয়েটাৰৰ সেই দৰজাখন ভিতৰৰ পিনে টানি খোলা আছিলে, যাৰ ফলত 70% মানুহ বাহিৰত ওলাবই নোৱাৰিলে। আৰু তাৰ বিপৰীতে যদি দৰজাখন বাহিৰৰ পিনে ঠেলি খোলা থাকিলে হয়, তেতিয়া 90% মানুহ আৰামছে বাহিৰত ওলাই যাব পাৰিলে হয়। আৰু এই ইনচিডেণ্টটো ষ্টাডি কৰাৰ পিছতে ইণ্টাৰনেশ্যনেলি ইমপ্লিমেণ্ট হ'ল IFSS-ৰ মানে ইণ্টাৰনেশ্যনেল ফায়াৰ ছেফটি ষ্টেণ্ডাৰ্ড। আৰু তাত এইটো মেনশ্যন কৰি দিলে যে পাব্লিক ইমাৰ্জেঞ্চি এক্সিট ডৰবোৰ সদায় বাহিৰৰ পিনে ঠেলি খোলা হ'ব লাগিব, মানে পুছ কৰা হ'ব লাগিব। চ' যদি আপোনাৰ পুছ এণ্ড পুল এই ৱৰ্ড দুটালৈ কনফিউজন আছিল, এতিয়া হয়তো ক্লিয়াৰ হৈ গৈছে। আপুনি যদি বাহিৰৰ পৰা ভিতৰত সোমায় তেতিয়া দৰজাখন টানিলে হ'ল, মানে পুল কৰিলে হ'ল, আৰু ভিতৰৰ পৰা যদি বাহিৰত ওলায় তেতিয়া দৰজাখন পুছ কৰিলে হ'ল।